আজি আমাৰ মুছলপুৰ কলেজৰ আমাৰ 33তম এনুৱেল কলেজ উইক তথা জাইক্লং ফেষ্টিভেল 2.0 গতিকে আমি আজি পাতিবলৈ সক্ষম হৈছোঁ। আমি আজি 5দিনীয়া কাৰ্যসূচী লৈ পেলাই আমি এই প্ৰগ্ৰাম পাতিছোঁ। এইটো আমাৰ 27 এপ্ৰিলৰ পৰা 1 মেলৈকে চলিব আৰু এই 5দিনীয়া কাৰ্যসূচী আমি খুব ধুনীয়াকৈ কৰিছোঁ যে এই কাৰ্যসূচীত আমাৰ স্পৰ্টছ থাকিব, কালচাৰ থাকিব, লিটাৰেচাৰ থাকিব বা তেনেকুৱা ধৰণৰ বহুত ষ্টুডেণ্টখিনিৰ বেনিফিট হোৱা যিবিলাক প্ৰগ্ৰাম। আমাৰ উদ্দেশ্য হৈছে এটাই যে আমাৰ য়ং জেনেৰেশ্যন, আমাৰ ষ্টুডেণ্টখিনি যিখিনি টেলেণ্ট, সেই টেলেণ্টখিনিক আমি উঠাই আনিব বিচাৰিছোঁ। তেওঁলোকে যাতে কিবা এটা স্ক'প পায় যে নিজৰ টেলেণ্টখিনি জাহিৰ কৰাৰ কাৰণে। গতিকে আমাৰ প্ৰথম লক্ষ্য থাকিব সেইটো। আৰু এইটোৰ লগত আমি এইবাৰ কিছুমান ব্যতিক্ৰমী প্ৰগ্ৰাম আমি ৰাখিছোঁ। ব্যতিক্ৰমী প্ৰগ্ৰাম ধৰক আমি যোৱা বছৰো ৰাখিছিলোঁ আমি ফুড ফেষ্টিভেল, ইথনিক ফুড ফেষ্টিভেল। গতিকে এই ফুড ফেষ্টিভেলটো এইবাৰো থাকিব আৰু এইটোৰ লগতে আমাৰ থাকিব এইবাৰ যে আমাৰ এলুমনি মিট, আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ মিট। গতিকে আমি এইটো ৰাখিছোঁ আমি এইটোৰ কাৰণে যে আমাৰ ছাত্ৰ ছাত্ৰীখিনি যাতে আমাৰ যিবিলাক পাছ আউট হৈ গৈছে আমাৰ 93ৰ পৰা আজিলৈকে, গতিকে তেওঁলোকে আহি পেলাই ইয়াতে মিট হ'ব। আমি এই প্ৰগ্ৰামটো ৰাখিছোঁ আমি অহাকালি 28 তাৰিখে 3টা বজাত। গতিকে মই আশা কৰিম যে আমাৰ যিমানখিনি পাছ আউট হৈ যোৱা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে যাতে আহি পেলাই ইয়াত অংশগ্ৰহণ কৰে, সেইটো থাকিব। আৰু 2 নম্বৰ প্ৰগ্ৰামটো হৈছে আমাৰ ইণ্টেলেকচুৱেল মিট। এইটো আমি 29 তাৰিখে ৰাখিছোঁ 3টা বজাত। যে আমাৰ ইণ্টেলেকচুৱেল মিটটো আমি এইটোৰ কাৰণে ৰাখিছোঁ যে আমি মুছলপুৰ অঞ্চলৰ শিক্ষা বিষয়টো লৈ পেলাই, শিক্ষা পৰিস্থিতিটো লৈ পেলাই আমি মুছলপুৰ কলেজে যথেষ্ট চিনচিয়াৰ। গতিকে আমাৰ মুছলপুৰ অঞ্চলৰ যিটো শিক্ষাৰ পৰিৱেশ, আমি অকল কলেজৰ কথা ভবা নাই, আমি হায়াৰ এডুকেশ্যনৰ কথা ভবা নাই। আমি হায়াৰ এডুকেশ্যনৰ পৰা LP লৈকে বা LPটো আমাৰ হায়াৰলৈকে যিমানখিনি আছে এই পৰিৱেশটো আমাৰ মুছলপুৰ অঞ্চলত যাতে ভাল হয় আৰু সেই পৰিৱেশটো আমি কি ধৰণ কৰিলে আমাৰ পৰিৱেশ আকৌ ভাল কৰিব আমি পাৰোঁ, সেই উদ্দেশ্য ৰাখি আমি মুছলপুৰ অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলক আমি 29 তাৰিখে 3টা বজাত মাতিছোঁ। তেওঁলোকে আহিব। এৰাউণ্ড আমাৰ মোটামুটি 70ৰ পৰা 100জন আমাৰ ইণ্টেলেকচুৱেল আহিব। তেওঁলোকে কথা পাতিব, তেওঁলোকক এটা প্লেটফৰ্ম দিয়া যাব আৰু তেওঁলোকৰ যিখিনি পৰামৰ্শ সেই পৰামৰ্শবিলাক আমি নোট কৰিব চেষ্টা কৰিম আৰু পৰৱৰ্তী সময়ত আমি মুছলপুৰ কলেজৰ আমাৰ শিক্ষা পৰিৱেশ আমি ভাল কৰি তোলাত যাতে সেইবিলাক এপ্লাই কৰিব পাৰোঁ তাৰে কাৰণে আমি চেষ্টা কৰিম। আৰু লগতে আমি এই বছৰ আমি 2টামান আকৌ ব্যতিক্ৰমী প্ৰগ্ৰাম ৰাখিছোঁ। সেইটো এনেকুৱা যে আমি এই বছৰ প্ৰথমবাৰৰ বাবে আমি মুছলপুৰ কলেজ এক্সিলেণ্ট এৱাৰ্ড আমি ৰাখিছোঁ। এইটো বিশেষকৈ আমি 5টা বিষয়ত আমি দিম। এটা হৈছে এগ্ৰিকালচাৰ, এটা হৈছে লিটাৰেচাৰ, এটা হৈছে কালচাৰ, এটা হৈছে স্পৰ্টছ। গতিকে তেনেকুৱাকৈ আমি 5টা বিষয়ত দিম আৰু এইটো আমাৰ ষ্টুডেণ্ট নহয়, এইটো আমি গ্ৰেটাৰ মুছলপুৰ অঞ্চলৰ পৰা যিবিলাক ব্যক্তিয়ে নিজৰ নিজৰ ফিল্ডত ভাল কাম কৰি আছে, গতিকে তেনেকুৱাকৈ আমি ব্যক্তিসকলক আমাৰ জুৰি মেম্বাৰে বাছি উলিয়াইছে। হয়তো আজি মোটামুটি 12টা-1টা বজাত এই লিষ্টখন পাব্লিছ হ'ব। নিশ্চয় আপোনালোকে পাব সেই লিষ্টখন। তেওঁলোকক আমি এক্সিলেণ্ট এৱাৰ্ড দিয়াৰ এটাই উদ্দেশ্য যে তেওঁলোকে যিখিনি কাম তেওঁলোকৰ ফিল্ডত কৰি আছে সেইটো যাতে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে আদৰ্শ হয়, সমাজৰ কাৰণে আদৰ্শ হয় আৰু সমাজক ভালদৰে প্ৰতিষ্ঠা কৰাত তেওঁলোকৰ ভূমিকা আৰু যাতে মজবুত হয় সেইখিনি কৰাৰ কাৰণে আমি এই কথা ভাবিছোঁ। আৰু লগতে আমি কিছুমান এৱাৰ্ড আমাৰ ষ্টুডেণ্টৰ মাজত আমি দিব বিচাৰিছোঁ। সেইটো হৈছে আমাৰ কিছুমান ল'ৰা ছোৱালী, ইমান টেলেণ্টেড ল'ৰা ছোৱালী আছে, তেওঁলোকে নেশ্যনেল লেভেল, ষ্টেট লেভেল, ডিষ্ট্ৰিক্ট লেভেল বা তেনেকুৱা ভাল ভাল উচু, কেৰেটে বা তেনেকুৱা কুমফু তেনেকুৱা প্লেয়াৰবিলাক আছে। তেনেকুৱা ল'ৰা ছোৱালীবিলাক আমাৰ নেশ্যনেল, ইণ্টাৰনেশ্যনেল লেভেলত আমাৰ গ'ল্ড মেডেল, চিলভাৰ মেডেল, ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে যোৱা 1 বছৰত। নাই বুলিও আমাৰ 15-16জন ল'ৰা ছোৱালী আছে। তেওঁলোককো আমি এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু লগতে এই বছৰ আমাৰ 3জন আমাৰ শিক্ষকে PhD পাবলৈ সক্ষম হৈছে। তেওঁলোককো আমি এই চেগতে আমি লাষ্টৰ দিনা আমাৰ 1 তাৰিখৰ দিনা আমাৰ অ'পেন ছেশ্যন হ'ব। সেই অ'পেন ছেশ্যনৰ দিনাই আমি গোটেইখিনি কাৰ্যসূচী আমি কৰিম বুলি আমি ভাবিছোঁ।